নমস্কাৰ সকলোকে ষ্টাডি চেণ্টাৰ ইউটিউব চেনেললৈ স্বাগতম। আজি আমি আসাম টেটৰ অসমীয়া ভাষাৰ সিলেবাস অনুসৰি বৰ্ণমালাৰ বিষয়ে বা বৰ্ণমালাৰ ওপৰত আমি 10টা মান MCQ লৈ আলোচনা কৰিম। ইতিমধ্যে আগৰ ভিডিঅ'টোত আমি বৰ্ণমালাৰ সবিশেষ আলোচনা কৰিছোঁ। বৰ্ণমালাৰ বিভিন্ন ভাগ, বিভিন্ন নামাকৰণ, বিভিন্ন বৰ্গ তাক লৈ আগৰ ভিডিঅ'টোত বিস্তৃতভাৱে আলোচনা কৰা হৈছে। আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই, মই এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকটো দি দিম, তাৰ পৰা আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো চাই ল'ব। এতিয়া আমি মূল বিষয়টোলৈ আগবাঢ়ো। প্ৰথম প্ৰশ্ন, বিশিষ্ট স্বৰধ্বনি কেইটা? অপশ্যন ক 11টা, অপশ্যন খ 9টা, অপশ্যন গ 8টা, অপশ্যন ঘ ওপৰৰ এটাও নহয়। বিশিষ্ট স্বৰধ্বনি বুলি ক'লে আমি আগৰ ভিডিঅ'টোত তাৰ বিষয়ে সবিশেষ আলোচনা কৰি আহিছোঁ। তাত আমি কৈছোঁ যে বিশিষ্ট স্বৰধ্বনি হৈছে 8টা, গতিকে শুদ্ধ অপশ্যন গ। নেক্সট প্ৰশ্ন, হ্ৰস্ব স্বৰবৰ্ণ কেইটা? অপশ্যন ক 4টা, অপশ্যন খ 5টা, অপশ্যন গ 3টা, অপশ্যন ঘ 11টা। হ্ৰস্ব স্বৰবৰ্ণ হ'ল 4টা। সেইবোৰ হ'ল অ, হস্ৰ ই, হস্ৰ উ আৰু ঋ। গতিকে শুদ্ধ অপশ্যন ক 4টা। নেক্সট প্ৰশ্ন, দীৰ্ঘ স্বৰবৰ্ণৰ সংখ্যা কেইটা? অপশ্যন ক 9টা, অপশ্যন খ 7টা, অপশ্যন ঘ 11টা, অপশ্যন ঘ ওপৰৰ এটাও নহয়। হ্ৰস্ব স্বৰবৰ্ণৰ বাহিৰে বাকী থকা স্বৰবৰ্ণ কেইটাক দীৰ্ঘ স্বৰবৰ্ণ বুলি কোৱা হয়। মুঠ স্বৰবৰ্ণৰ সংখ্যা হ'ল 11টা, হ্ৰস্ব স্বৰবৰ্ণ হ'ল 4টা আৰু বাকী থাকিল 7টা। সেই বাকী 7টা স্বৰবৰ্ণক দীৰ্ঘ স্বৰবৰ্ণ বুলি কয়। গতিকে শুদ্ধ অপশ্যন খ 7টা। নেক্সট প্ৰশ্ন, অসমীয়া স্বৰবৰ্ণৰ দ্বিমাত্ৰিক বৰ্ণ কোনকেইটা? অপশ্যন ক এ আৰু উ, অপশ্যন খ ঋ আৰু আ, অপশ্যন গ ঐ আৰু ঔ, অপশ্যন ঘ হস্ৰ ই আৰু হস্ৰ উ। শুদ্ধ অপশ্যন হ'ল অপশ্যন গ ঐ আৰু ঔ। অসমীয়া স্বৰবৰ্ণৰ দ্বিমাত্ৰিক স্বৰবৰ্ণ মাত্ৰ 2টা আৰু সেই 2টা হ'ল ঐ আৰু ঔ। নেক্সট প্ৰশ্ন, অসমীয়া বিশিষ্ট ব্যঞ্জনধ্বনি কেইটা? অপশ্যন ক 42টা, অপশ্যন খ 21টা, অপশ্যন গ 31টা, অপশ্যন ঘ 41টা। শুদ্ধ অপশ্যন খ 21টা। নেক্সট প্ৰশ্ন, কোনটো স্পৰ্শ বৰ্ণ নহয়? অপশ্যন ক, অপশ্যন খ ঘ, অপশ্যন ঘ ঙ, অপশ্যন ঘ 29 জ। স্পৰ্শ বৰ্ণ বুলিলে সাধাৰণতে কৰ পৰা মৰলৈকে থকা 25টা বৰ্ণক স্পৰ্শ বৰ্ণ বুলি কয়। গতিকে অপশ্যন ক, খ, গ এই তিনিওটা 25টা বৰ্ণৰ মাজতে পৰে, কিন্তু 29 জ বৰ্ণটো কৰ পৰা মলৈকে থকা বৰ্ণৰ মাজত বা ভিতৰত নপৰে। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন গ 29 জ। নেক্সট প্ৰশ্ন, অনুনাসিক চিহ্ন হ'ল অপশ্যন ক বিসৰ্গৰ, অপশ্যন খ অনুস্কাৰ, অপশ্যন গ চন্দ্ৰবিন্দু, অপশ্যন ঘ ওপৰৰ সকলো। শুদ্ধ অপশ্যন গ। নেক্সট প্ৰশ্ন, উষ্ম বৰ্ণ হ'ল অপশ্যন ক গ,
অপশ্যন খ প অপশ্যন গ তেলৱীয় শ অপশ্যন ঘ অব্ব উষ্ম বৰ্ণ হ'ল প্ৰধানকৈ চাৰিটা সেইবোৰ হ'ল তালিবীয় শ মদিনীয় শ দন্তীয় শ আৰু হ গতিকে শুদ্ধ অপশ্যন হ'ল অপশ্যন গ তালিবীয় শ নেক্সট প্ৰশ্ন অযোগ বা বৰ্ণ হ'ল অপশ্যন ক বিসৰ্গৰ অপশ্যন খ প অপশ্যন গ ম অপশ্যন ঘ ওপৰৰ এটাও নহয় অযোগ বা বৰ্ণ প্ৰধানকৈ দুটা বিসৰ্গৰ আৰু 19 কাৰ গতিকে শুদ্ধ অপশ্যন অপশ্যন ক বিসৰ্গৰ নেক্সট প্ৰশ্ন মহাপ্ৰাণ বৰ্ণ হ'ল অপশ্যন ক আৰু ঙ অপশ্যন খ প্ৰথম ছ আৰু জ অপশ্যন গ অন্ত্যস্ত জ আৰু অব্ব অপশ্যন ঘ ওপৰৰ এটাও নহয় মহাপ্ৰাণ বৰ্ণ বুলিলে সাধাৰণতে যিবোৰ বৰ্ণ উচ্চাৰণ কিছু কঠিন হয় সেইবোৰ বৰ্ণক মহাপ্ৰাণ বৰ্ণ বোলে বৰ্গৰ দ্বিতীয় আৰু চতুৰ্থ বৰ্ণবিলাকক মহাপ্ৰাণ বৰ্ণ বুলি কোৱা হয় গতিকে শুদ্ধ অপশ্যন অপশ্যন খ প্ৰথম ছ আৰু জ শেষত আপোনালোকলৈ এটা অনুৰোধ এনে ধৰণৰ ভিডিঅ' পাই থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ